PMAY যেটো ঘৰ সেইটো ফাউণ্ডেশ্যন আজি আৰম্ভ কৰিছোঁ গোটেই অসমত টোটেল 1 লাখতকৈ বেছি গোটেই অসমত PMAY ঘৰ পাবলৈ সক্ষম হৈছে এই বছৰত। তো আমাৰ কোকৰাঝাৰ ব্লকতো 100ৰ ওপৰত আছে PMAY ঘৰ। তো আমি ভাবিছোঁ যে বেনিফিচিয়াৰীসকলে সময়মতে যাতে এই ঘৰটো শেষ কৰিব পাৰে বা আমাৰ JRS বা যিসকল দায়িত্ব আছে যে এই পৰা আৰম্ভ কৰি সিহঁতে যাতে এই ঘৰটো যাতে নিয়ম অনুযায়ী মানে যেনেকৈ প্ৰগ্ৰেছ কৰিব লাগে সময়মতে এইটো যাতে প্ৰগ্ৰেছ কৰি পেলাই পইচাটো ওলাব পাৰে তাৰ কাৰণে মই যিসকলক মই অলপ নজৰ ৰাখিম যে ঘৰটো হয় ছিষ্টেমটো ফাৰ্ষ্টত 60 না 70,000 পায় এনেকুৱা 30,000 পাব ফাৰ্ষ্টত 30,000 পাব ইয়াৰ পিছত আৰু ছেকেণ্ড ফেজ আছে থাৰ্ড ফেজ আছে মুঠতে থাৰ্ড ফেজত পইচা দি শেষ কৰিব লাগে সেইখিনি কিমান এমাউণ্ট হ'ব ছাৰ এইটোতো কিমান 1,30,000 130 আৰু ৱেষ্টৰ কাৰণে 17,885 98 আছে